অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লিখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ। প্ৰাক্তন বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন বিধায়ক মৃণাল শইকীয়াৰ। উল্লেখযোগ্য যে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত মৃত্যু হয় IPS বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ। যোৱা সোমবাৰৰ পৰা মহানগৰীৰ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। একালৰ প্ৰাক্তন IPS বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰবাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য। আনকি অসম আৰক্ষীৰ উচ্চ পদ ত্যাগ কৰিছিল তেওঁ জাতিৰ বাবে। এজন সুদক্ষ আৰক্ষী বিষয়াৰ লগতে বিশিষ্ট লিখকজনৰ মৃত্যুত শোকস্তব্ধ এতিয়া ৰাজ্যবাসী। আজি পুৱতি নিশা অসমৰ যশস্বী লিখক তথা প্ৰাক্তন IPS বিষয়া আৰু মোৰ অতিকৈ ঘনিষ্ঠ শ্ৰদ্ধা হিৰণ্য কুমাৰ ভট্টাচাৰ্য ছাৰৰ অন্তিম নিশ্বাস ত্যাগ কৰে তেখেতৰ মৃত্যুত মই ব্যক্তিগতভাৱেও খুব মৰ্মাহত হৈছোঁ আৰু এই অসমবাসীৰ বাবেও এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাই শান্তি পাওক, সেয়ে মই ভগৱানৰ ওচৰত কামনা কৰোঁ।